নমস্কাৰ, মই দিব্য আত্ৰেয়। নাৰায়ণপুৰত প্ৰেমৰ ঘৰ গ্ৰন্থ উন্মোচন। আজি বিয়লি নাৰায়ণপুৰৰ দেওতোলাত প্ৰয়াত বুলটন বৰাৰ কাব্যগ্ৰন্থ প্ৰেমৰ ঘৰ উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট কবি, সমালোচক, কাব্যমিত্ৰ জয়ন্ত কুমাৰ হাজৰিকাই। গ্ৰন্থখনি প্ৰকাশ কৰে আনন্দ প্ৰকাশনৰ হৈ কবি নিজুমণি বৰায়ে। ইয়াৰ উপলক্ষে আয়োজন কৰা গ্ৰন্থ উন্মোচনী সভাখনত ভাষণ প্ৰদান কৰে কবি অপূৰ্ব জোনাক, তৰুণ বৰা, অমূল্য শৰ্মা আৰু শিক্ষক ভৱেন শইকীয়াই। কাব্যগ্ৰন্থ প্ৰেমৰ ঘৰ উন্মোচন কৰি কাব্যমিত্ৰ হাজৰিকাই অসমীয়া কাব্য জগতত বুলটন বৰাৰ কাব্যগ্ৰন্থখনে আৰু এখোজ আগুৱাই নিব বুলি মন্তব্য কৰে। অনুষ্ঠানটি পৰিচালনা কৰে নিজুমণি শইকীয়া বৰাই। ইয়াৰ আগতে বিশিষ্ট সকলক আদৰণি জনায়। সভাত অঞ্চলটোৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট NSTV। লিখনি আছে, বিভিন্ন ধৰণৰ চাগে লিখনি আছে, সেই লিখনিসমূহো আমি চাম আৰু বেলেগকৈ গোটেইখিনি আমি একেলগে প্ৰকাশ কৰিব পাৰে নেকি, আমি সেইখিনি আলোচনা কৰি পেলাই তেখেতৰ কাব্য প্ৰতিভা ৰাইজৰ মাজলৈ দাঙি ধৰা প্ৰয়াস কৰাৰ কথা আমি আপোনালোকৰ আগত দিছোঁ আৰু নিজুমণি